আমাৰ আজি বিপিএফ দলৰ পিএমবি বৈঠক হৈছিলে। যিহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যিটো চৰকাৰ গঠন কৰিবলৈ গৈ আছে, ইয়াৰে প্ৰত্যেকদিন চেৰিমনি আছে। সেইটো বিষয়লৈ আমি এতিয়া চৰকাৰ যিটো বনাবলৈ গৈ আছে, যিটো সময়ো নাই, সেই হিচাপত আমি পিএমবি আলোচনা কৰিছে যে প্ৰত্যেকদিনৰ পিছত যিহেতু চৰকাৰত বহিব, আমি কি কাম কৰি যাম, সেইটো লৈ খুব চিৰিয়াছলি ডিছকাশ্যন হৈছে। আৰু আমি আচলতে বিপিএফ হিচাপে অকলে নিৰ্বাচন কৰিছে, সবেই জানে। আমি বিপিএফ হিচাপে 28 চিট পাইছে, সেইটো সবেও জানে। তো এতিয়া আমাৰ কথাটো হ'ল বিপিএফে 28 চিট পাইছে, অকলে চৰকাৰ গঠন কৰিব পাৰে, এইটো কোনো কনফিউজন হ'ব নালাগে। কিন্তু আমাৰ বিপিএফৰ নেতা কৰ্মীসকলে যিখিনি পিএমবি বডি বা ডিষ্ট্ৰিক্ট বডি বা চেণ্ট্ৰেলত যিখিনি কৰ্মীসকল আছে, সবেই চিন্তা কৰিছে যদি বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ বা সকলো শ্ৰেণীৰ লোকসকলৰ যিটো উন্নয়নৰ কথা কৈ আহিছোঁ, বা বিটিচিৰ নিৰ্বাচনৰ ইলেকশ্যন প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে, বা কাম কৰিম, সেইটো কৰিম বুলি কৈ আহিছে। সেইটো যদি হ'ব লাগে, ছাকচেছ হ'ব লাগে, তেতিয়াহ'লে আমি সঁচাকৈ বিপিএফে অকলে পাৰিব না নাই, সেইটো বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে। সঁচাকৈ খুব চিন্তাজনক আৰু চিৰিয়াছ আমাৰ মাজত ডিছকাশ্যন হৈছে। ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছোঁ বা ডিচিশ্যনত আনিব পাৰিছোঁ, যদি বিজেপি এলায়েন্স NDA বা বিজেপিয়ে UPPL দলক যদি NDAৰ পৰা বাদ দিব পাৰে, তেতিয়াহ'লে বিপিএফ দল হিচাপে NDAৰ লগত থকাত কোনো আপত্তি নাই। আৰু আমাৰ যিখিনি ইলেকশ্যন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল, ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে, সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ NDAক থকাৰ পিছত, বা আমি NDAক থাকিম, তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই। চিধা কথা, UPPL থাকিলে বিপিএফে নাথাকিব। যদি UPPLক বাদ দিব পাৰে, তেতিয়া বিপিএফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব। আৰু আমাৰ কিছুমান ডিমাণ্ডছ আছে বিটিচি উন্নয়নৰ স্বাৰ্থত, সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই NDA থাকাৰ। সেইখিনি ডিচিশ্যন আমাৰ মাজত আহিল, স্পষ্ট কথা শিকিম। বিজেপিয়ে যদি UPPLক NDAৰ পৰা বাদ দিয়ে, তেনেহ'লে বিপিএফে কি বিজেপিৰ লগত এলায়েন্স চৰকাৰ কৰিব নেকি বিটিচিটো? চৰকাৰৰ কথা পিছত, প্ৰথম এলায়েন্সটো ক্লিয়াৰ কৰিব লাগে, ইয়াৰ পিছতহে চৰকাৰ। প্ৰথম এলায়েন্সটো ক্লিয়াৰ। আমি কৈছিলোঁ যে UPPLক বাদ দিয়ক, আমি NDAত সোমাই যাম। তেতিয়া ক্লিয়াৰ হৈ গ'ল। তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে, সেইটো অট'মেটিক ইনক্লাইন। সেইটোৱে UPPLক বাদ দিয়ক, আমি বিজেপিৰ লগত NDAৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম। আমি চৰকাৰ গঠন কৰিম মানে এলায়েন্সত আমি থাকিম। চৰকাৰটো অকলেও বনাব পাৰে, বিজেপিকো লৈ পেলাই বনাব পাৰে, সেইটো ছেকেণ্ড অপশ্যন। প্ৰথমত NDA এলায়েন্স, UPPLক বাদ দিব লাগিব।